নমস্কাৰ, মই পিংকু। আশা কৰোঁ সকলো ভাল হৈছে চাগে। আজি নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হৈছে মই এটা ফটোশ্বুট কৰিব ওলাইছোঁ। আজি ফটোশ্বুটটো কৰিব ওলাইছোঁ মই দেৰগাঁৱত। মোৰ এজনী লগৰ হয় দেৰগাঁও, তাই গুৱাহাটীত থাকে। আজি ঘৰলৈ আহিছে। আজি অহা নাই, আজি এসপ্তাহমান হ'ল। আজি ফটোশ্বুটটোৰ কাৰণে মই ওলাইছোঁ যাবলৈ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এইকেইদিন ভাওনা কৰি অলপ খিনাই গ'লোগৈ, টোপনি ক্ষতি কৰি ভাওনাটো কৰিবই লাগিব, ৰাইজে ভাল পোৱা কাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মই আজি তাত গৈ কি কৰোঁ কি নকৰোঁ, ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ। আৰু তাই কেনেকুৱা ছোৱালীজনী বহুত ভাল হয়, কৰিশ্মা হয় নাম তাই, বহুত ভাল হয় তাইক মই আৰু এবাৰ ফটোশ্বুট কৰিছোঁ। এইবাৰ যদি দুবাৰ হ'ব। তাইৰ গেটআপটো বহুত ধুনীয়া হয়। আজি নতুন এটা লুক দিবলৈ মই চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। থেংক ইউ ছ' মাছ। আৰু লগতে ভিডিঅ'টো মোৰ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। মই পুতুককৈ এজেগালৈ আহিলোঁ, ঘপককৈ আহি থাকোঁতে ৰাস্তাত কথা এটা মনত পৰিলে। মোৰ আপোনাৰ মই যেতিয়া 6, 7, 8, 9ত পঢ়ি থাকোঁতে এই জেগাকণলৈ খুব আহোঁ মই। আপোনালোকক দেখাইছোঁ জেগাকণ, ইমানে ভাল লগা জেগা। এইডোখৰত আমাৰ মালুপথাৰ অঞ্চলটোত পদুম ফুল বুলি ক'লে বিখ্যাত এই জেগাকণ। দেখিছেনে? এই ফিচাৰীটোত অকল পদুম ফুল আছে, আৰু গজিব পদুম ফুল। এতিয়া মেটেকা আছে কাৰণে ইমান গজা নাই। আৰু এইডোখৰতো পদুম ফুল হয়। এতিয়া আমাৰ আগত পানী বাঢ়ে, ভোগদৈখন কাষত কাৰণে ধৰক আমাৰ পানী বাঢ়ে কাৰণে আপোনাৰ পোত খাই গ'ল। এতিয়া এয়া পদুম ফুল ফুলি আছে। আমি যেতিয়া সৰু হৈ থাকোঁতে, মই 6, 7ত থাকোঁতে এই জেগাখনত বহি পেলাই পদুমৰ যোনটো কলিটো নহয় একচুৱেলি, পদুমৰ এটা চকৰ বুলি কয়, চকৰটো খাবলৈ আহোঁ। খাই ইমানে ভাল লাগে। মই আৰু মোৰ লগৰ দুটামান আহি এই জেগাকণতে বহি পেলাই খাওঁ। খাই আপোনাৰ ইয়াত নামো, খেলোঁ, ধৰক পদুম ফুল লৈ যাওঁ। অকল মই নহয়, বহুত মানুহ আহে পদুম ফুল চাবলৈ জেগাকণলৈ। ইমানে ভাল লগা এটা পৰিৱেশ। পদুম ফুল চব জেগাতে নহয়। য'ত এটা পবিত্ৰ জেগা হ'ব লাগিব, পবিত্ৰ ঠাই হ'ব লাগিব, তাতে পদুম ফুল ফুলে। আৰু ওচৰতে সিজোপি বেলগছ হয়। আৰু এয়া পদুম ফুল দেখিছেনে? ইমান ধুনীয়াকৈ ফুলি আছে, দেখিয়ে ভাল লাগে পদুম ফুল। মোৰ এটা বহুত ভাল লগা এবাৰ ফুল হয়, কিন্তু 12 মাহে নুফুলে। এই গৰম দিনকেইটাত ফুলে বাৰু, বহাগ, জেঠ, আহাৰ পৰা তেনেকৈ ফুলে। আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে, পদুম ফুল। আৰু এটা ভাল লগা এটা দৃশ্য আৰু পদুম ফুল চবেই ভাল পায়। জুম কৰি দিছোঁ, দেখিব পাৰিছে চাগে, ইমান ভাল লাগে। বহুত দূৰৰ মানুহ আহি ইয়াৰ পৰা পদুম ফুল লৈ যায়, বহুতে আহি। ঠিক আছে বাৰু, এতিয়া মই যাওঁ, দেৰি হৈছে, সময় বহুত হ'ল, ৰ'দো দিছে। আশা কৰোঁ ভিডিঅ'টো চাব আৰু পিছৰখিনি। আৰু আহি পালোহি এতিয়া দেৰগাঁও, নেঘেটিং দৌল। এয়া নেঘেটিং দৌল, চবেই চিনি পায় সকলোৱে। শিৱ মন্দিৰ নেঘেটিং দৌল পালোহি। সোমাবলৈ নোৱাৰিলোঁ বাৰু, বিশেষকৈ বস্তু বাহিনী লৈ আহিছোঁ মেকআপৰ বস্তুৰ কাৰণে। এয়া আহি আছোঁ এতিয়া। আমি আজি মোৰ লগত আহিছোঁ নৱয়ে চলাইছে আৰু। দেখি ইমান ভাল লাগে। হালধীয়া শুনাও নে কি বুলি কয়। ইমান ভাল লাগিছে। ৰিক্সা লাইনটো সেই বগা য়েল্ল' কালাৰ গছ হয়। আজি মডেলে ঘৰ পালোহি। মডেল কৰিশ্মা। সেয়া কৰিশ্মা প্ৰিয় বস্তু কি চিম্বা। হাই কৰি দিয়া। খোৱাত ব্যস্ত হোৱা। এয়া পিংকুৱে দিয়াখিনি চব খাই দিছেহি, আমি দিলে নাখায়। ভাল পাইছে আকৌ। মডেল কৰিশ্মা এইফালে আহা। হেৰি কৰি দিয়া। মই আৰু এবাৰ কৰিছিলোঁ, আজি দ্বিতীয়বাৰ হয়। কেনেকুৱা ফিল? ভাল লাগিছে। পিংকুৰ পৰা আগত এবাৰ মেকআপ লৈছোঁ, আৰু তাৰ মেকআপৰ মোৰ বহুত বেছি ভাল লাগে। চ' আজি আকৌ এবাৰ চাওক কেনেকুৱা কৰে, আপোনালোকেও চাওক। ঠিক আছে বাৰু। कैमरा की उठी हो ना
ফাউণ্ডেশ্যন এপ্লাই কৰি আছোঁ এতিয়া দেখিবলৈ ভূতৰ নিচিনা লাগিব পাছতে মানে ভাল লাগিব ছোৱালী মানুহে কোচ দিব নাজানে ল'ৰা মানুহে কোচ দিয়ে দেখিলা ছোৱালীবোৰ কাম নাই ফাউণ্ডেশ্যন এপ্লাই কৰি হৈ গ'ল আৰু এতিয়া বহুত সময় বাকী আছে দেখাম বাৰু আপোনালোকে চাব গৰম এয়া ফাইনেলি মেকআপ কৰি হ'ল এতিয়া কাপোৰ পিন্ধাবলৈ আছে হেয়াৰ ষ্টাইল কৰিবলৈ আছে তাৰপাছত দেখাই আছোঁ আপোনালোকক এয়া মেকআপ কৰি হৈ গ'ল এতিয়া ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে জনাব কিবা কোৱা মোৰতো বহুত ভাল লাগিছে বাকী আপোনালোকে জনাওক কেনেকুৱা লাগিছে ঠিক আছে বাৰু মেকআপ আৰু দেখাই আছোঁ বাৰু আপোনালোকক বাৰু ফটোশ্বুট চলি আছে এতিয়া ফটোশ্বুট কৰি হৈ গ'ল এতিয়া কৈছমাই স্পেচিয়েল খানা বনাইছে আমাৰ কাৰণে খাবলৈ লৈছোঁ গৰম কাৰণে আমি তলতে খাইছোঁ আৰু অকণ নাই ইমানে গৰম মানে আৰু সিহঁতৰ ঘৰত বিশেষকৈ বহুত গৰম বেলিটো মানে সিহঁতৰ ঘৰতে পৰে এই আমি এতিয়া খাই লওঁ ইয়াতে ভিডিঅ'টো সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নাপাহৰিব থেংক ইউ